এই ভিডিঅ'টো সম্পূৰ্ণৰূপে এণ্টাৰটেইনমেণ্টৰ কাৰণে বনোৱা হৈছে, গতিকে উস্তাদি মাৰি যাতে কোনেও গাত পাতি নলয়। বিকাশ আমিন লাভ ইউ বিকাশ দা। I love your তো হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? তো আজি আমি চাম আমাৰ বিখ্যাত ৰোষ্টাৰ বিকাশ দাৰ লাভ ষ্টৰী। তো বেছিকৈ পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। अभी मजा आएगा ना भिड़ो। अंकल एक्सक्यूज मी, टोपी अंकल। क्या है? प्लीज हमें गोवा छोड़ सकते हैं? यस यस, मैं कुछ पागलों को गोवा पागल खाने ही लेके जा रहा हूँ, आपको भी छोड़ दूंगा, चलो मेरे साथ। थैंक यू वेरी मच। थैंक यू। মই হেজাৰজনৰ প্ৰিয় হ'ব নিবিচাৰোঁ, মাত্ৰ এজনৰহে প্ৰিয় হ'ব বিচাৰোঁ। अंकल ये कौन है? ये शबनम का आशिक है। शबनम ने इसे छोड़कर किसी और से शादी कर ली। अच्छा अच्छा, बड़े अफसोस की बात। हाँ बहुत अफसोस की बात। चलिए चलो चलो भाई, चलो भाई। আশা ভাল পাইছিলো তক, সেইকাৰণে একো কৰা নাই, নহ'লে তোৰ নিচিনা আপি মাক চুলাই মুখত মুটিয়া দওঁ। अंकल ये कौन है? ये वो है जिससे शबनम की शादी हुई। चल चल, बकवास की बातें करते हैं, टाइम वेस्ट। चलो 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 अंदर जाओ। ये कौन है? अरे यही तो शबनम है। मानव, ये लड़की हमें कहीं का नहीं छोड़ेगी, तुम भाग। বিকাশ আমিন লাভ ইউ বিকাশ দা। হাই হাই ইন্টৰ মৰম, আৰু এইটো শুনি আমাৰ বিকাশ দাৰ গাত তৰণি নোহোৱা হৈ গৈছে। বিশ্বাস হোৱা নাই ন? চাই ল। জেচিবিৰ গাড়ীত চাবি বিকাশ দা, বেছি ফূৰ্তি ক'ব নালাগে, নহ'লে তোক বিয়াৰ পিছত কেতিয়াবা খং উঠিলে এনেকে ক'ব। সুদূৰ ভাই বকা চোদা, যা ঘৈণী আৰু সেইখনত সোমাই থাকগে। বিকাশ দা, ইয়াৰ কিন্তু কেৰেক্টাৰ অলপ ঢিলা আছে, ইয়াৰ জেচিপিৰ লগত বিৰাট লেনদেন, অলপ বুজাবি ভালকে। দাদাবিলাকৰ লগত ইমান লেটি পেটি নকৰিবা। দাদা বুলি ধৰি লওক গলত দাদাই নিলে কলৰ তলত, পিছত আকৌ সেইবিলাক দাদাই মানে কি কল খুৱাই দিব, বুজি পাইছে নে কেছটো মই কি কৈ আছো? গতিকে এনেকুৱা দাদাৰ লগত অলপমান দূৰৰ পৰা মানে দূৰতে থাকিবা, কিবা কৰিলে ঠিকটো নাই ন। বিকাশ দা, অকল জেচিপিৰ লগতে নহয়, আৰু ইয়াৰ বেলেগৰ লগত লেনদেন আছে, তই গম পোৱা নাই? কন্ন কাৰ লগত ইমান লেটি পেটি? নাজানে, মই ক'ব লাগিব। কম এবাৰ ভাবি চাওক, মাথাটো খটাই চাওক এবাৰ, ভাবকচোন। কোন পিছে জেএছবি কেমেৰামেন, সিটো আৰু অসৎ, তাৰ প্ৰেমত একদম নপৰিবি। ভাবি পোৱা নাই? আচ্ছা ময়ে কৈছোঁ বাৰু, 1 2 3। এতিয়া ভাবি পোৱা নাই ন? ডাইৰেক্ট ক না, ইমান সাসপেন্স কিয় খেলি আছা? য়েছ, তেখেতৰ নাম হ'ল বিকাশ আমিন। য়েছ, বিকাশ আমিন। বিকাশ আমিন লাভ ইউ বিকাশ দা। ও মা গো টুরুলা। মই আপোনাক বহুত ভাল পাওঁ। বিকাশ আমিন লাভ ইউ বিকাশ। আই লাভ ইউৰ বগা পেণ্ট, সেইকাৰণে মই বগা টি চাৰ্ট মাৰি আছো। ও মা গো টুরুলা। তো বন্ধুসকল, বিকাশ দাৰ লাভ ষ্টৰী ইমানে আছিল। যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিবা, কমেণ্ট কৰি জনাবা ভিডিঅ'টো কেনেকুৱা হৈছে, আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তো আজিলৈ এৰিলোঁ, বাই বাই।